হেল্ল' এভৰিৱান, আজি মই ওলালোঁ বজাৰ কৰিবলৈ ছয়গাঁৱলৈ বুলি। বহুত দিনৰ মূৰত বজাৰ তেনেকৈ কৰা হোৱা নাছিলে। আজি ওলালোঁ বিহুৰ বজাৰ কৰিম বুলি। এয়া চাওক, ৰাস্তাৰ দুয়োপাৰে যেতিয়া ডাঙৰ ডাঙৰ গছ আৰু পাহাৰবোৰ দেখা যায় নহয়, খুব মনটো বহুত ভাল লাগে তেতিয়া। এয়া গৈ আছোঁ মই বকৰ পৰা। এয়া মই পাই গ'লোঁ ছয়গাঁৱৰ শনি মন্দিৰ আৰু গণেশ বাবাৰ মূৰ্তি। এয়া খুব ধুনীয়া হয় গণেশ বাবাৰ মূৰ্তিটো। আৰু এয়া হৈছে আমাৰ চুনুমুনু, খুব মৰমৰ হয়। এইটো মোৰ ৰাতিপুৱাই উঠিয়ে যেতিয়া ঘৰত যাওঁ তেতিয়া ইহঁতৰ খবৰ লওঁ। ৰাতিপুৱাই উঠিয়ে মই মুখ চুখ নোধোৱাকৈ ইহঁতৰ ওচৰ পালোঁগৈ। দেখিছে মাক পুতেক দুয়োটা পূৰা ব্যস্ত। আৰু এয়া লগাইছে মাই তাত গামোচা, ডাঙৰ গামোচা হয়। এয়া আৰম্ভ কৰিছে, মই অকণমান এনেই চাই দিলোঁ। আৰু এয়া হৈছে বিহুৰ কাপোৰ ল'বলৈ গ'লোঁ, চাদৰ মেখেলা চাই আছোঁ কি লওঁ কি নলওঁ তেনেকুৱা হৈ আছে। কাপোৰবোৰ ইমান দামো নহয়, ল'ব পাৰি সকলোৱে। এইবোৰ হৈছে 500 টকা 600 টকা তেনেকুৱা। খুব ভাল লাগে কাপোৰবোৰ, য'তে ত'তে পিন্ধিব পাৰি। আৰু এয়া চাওক কালাৰবোৰ ভাল লাগিছে কাপোৰবোৰ। মই তেনেকৈ দুযোৰ লোৱা হ'ল। আৰু আহিছে এটা পাৰ্চেল, চেণ্ডেল এযোৰ অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত। এয়া ব্লেক কালাৰ, ব্লেক মোৰ নাছিলে আগতে, গতিকে ভাবিলোঁ এইবাৰ ব্লেককে পিন্ধোঁ। কেনেকুৱা লাগিছে জনাবচোন মোক। এয়া চেণ্ডেলযোৰ অকণমান বেছি হিল নহয়। আৰু এই দুইযোৰ লৈ ল'লোঁ মই চাদৰ মেখেলা বিহু বুলি। এইটো কালাৰ নাছিলে, বেছি দাম নহয়, 600 টকীয়া লৈ লৈছোঁ। কেনেকুৱা পালে জনাবচোন মোক। আৰু এয়া হৈছে মই পটি কাটি আছোঁ এতিয়া চিলাই কৰি, আপোনালোকক দেখুৱাম। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।